ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে বীজগণিত ৰাশিৰ বিষয়ে পাই আহিছা। যদি বীজগণিতীয় ৰাশিৰ বিষয়ে কিবা জানিবলগীয়া আছে তেন্তে এই ভিডিঅ'টো প্ৰথমতে চাই ল'বা। ভিডিঅ'ৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু ওপৰৰ আই বাটনত দিয়া আছে। এই ভিডিঅ'ত আমি বহুপদৰ বিষয়ে আলোচনা কৰিম, যিটো হ'ল এক বিশেষ প্ৰকাৰৰ বীজগণিতীয় ৰাশি। এটা উদাহৰণৰ সহায়ত বুজিব চেষ্টা কৰোঁ আহা। 8xy প্লাছ 4x² - 3। এই বীজগণিতীয় ৰাশিত দুটা চলক আছে, x আৰু y। লগতে এই বীজগণিতীয় ৰাশিত থকা যোগ আৰু বিয়োগ চিহ্নৰ দ্বাৰা পৃথক হৈ থকা 8xy, 4x² আৰু 3 তিনিটা পদ। অন্য এটা উদাহৰণ লওঁ আহা, 4y³ - 6। এই বীজগণিতীয় ৰাশিত দুটা পদ আছে, 4y³ আৰু 6। প্ৰথম বীজগণিতীয় ৰাশিত থকা চলকৰ সূচককেইটা লক্ষ্য কৰা। প্ৰথম পদটোত দুটা চলক x আৰু y আছে আৰু দুয়োৰে সূচক 1। দ্বিতীয় পদটোত থকা চলক হ'ল x আৰু ইয়াৰ সূচক 2। তৃতীয় পদটো ধ্ৰুৱক পদ, গতিকে ইয়াৰ চলকৰ সূচক 0। একেদৰে দ্বিতীয়টো উদাহৰণত ব্যৱহাৰ কৰা বীজগণিতীয় ৰাশিৰ প্ৰথমটো পদ 4y³ চলক yৰ সূচক 3 আৰু দ্বিতীয়টো পদ 6 চলকৰ সূচক 0। মন কৰা যে এই বীজগণিতীয় ৰাশিত থকা সকলোবোৰ চলকৰ সূচকসমূহ একোটা পূৰ্ণ সংখ্যা। এনেধৰণৰ বীজগণিতীয় ৰাশিক বহুপদ বুলি কোৱা হয়। অৰ্থাৎ বহুপদ হ'ল এটা বীজগণিতীয় ৰাশি য'ত থকা প্ৰতিটো চলকৰ সূচক একোটা পূৰ্ণ সংখ্যা।